এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আমাৰ খবৰটো ভাল। পুৰা এমাহমানৰ মূৰত ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰিছোঁ, কাৰণ এমাহ নহয় দিয়কচোন, 24 দিনমান আমাৰ ছামাৰ ভেকেশ্যন হ'ল। তাৰপাছত এতিয়াও ছামাৰ ভেকেশ্যন চলি আছে, কিন্তু আমাৰ কেইজনীমানক আগতীয়াকৈ মাতি পঠালে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা, ইউনিভাৰ্চিটিৰ ফালৰ পৰা। আমাৰ ইয়াতে নেক আহিব, তাৰ কাৰণে আমি কিছুমান প্ৰিপাৰেশ্যন কৰিব লাগিব। সেইকাৰণে আমি বৰ্তমান আমাৰ ক্লাছৰ আমি 3জনী আহিছোঁ, আৰু আছে PhDখিনি আছে। সেয়ে আৰু বাকী এতিয়া আমি প্ৰিপাৰেশ্যনৰ কাৰণে কি ইউটিউবৰ চাবি দে বোলে, সেইকাৰণে প্ৰিপাৰেশ্যনৰ কাৰণে এতিয়া ঢেৰ কাম আছে। আমাৰ ভাগত কিবাকিবি দায়িত্ব পৰিছে। কি দায়িত্ব পৰিছে বাৰু দেখাই আছোঁ। তাৰ আগতে এটা বস্তু বিচাৰিব যাব লাগে ইউনিভাৰ্চিটিত, তাকে হয়তো চুৰি কৰিব লাগিব পাৰে। চাই থাকক কি কৰোঁ। এয়া পূৰা ফুল অন প্ৰিপাৰেশ্যন চলি আছে। এইপিনে আছে আমাৰ ডিপাৰ্টমেণ্টতো কিবাকিবি কাম চলি আছে। আৰু এতিয়া যাওঁ আমি, আমাৰ কেইটাৰ দায়িত্ব পৰিছে, আমাৰ 3জনীৰ ফুলৰ পুলি লগাব লাগে ডিপাৰ্টমেণ্টত। সেইকাৰণে আমি এতিয়া ফুলৰ গছ বিচাৰি কেনে যাওঁ। ইয়াতে আচলতে ঢেৰ আছে, সেইকাৰণে ইমান একো টেনশ্যন নাই, আমি পাই যাম আৰামছে। আচলতে ভাল লাগিছে ভেকেশ্যনত, যদিও সোনকালে আহিব লগা হ'ল। ইমান ধুনীয়াকৈ ইউনিভাৰ্চিটিৰ হৈ কিবা এটা কাম কৰিব পাৰিছোঁ ন, আমি ফূৰ্তি লাগি আছে আচলতে। এতিয়া বিচাৰি আছোঁ চাৰিওপিনে, গছ পোৱা নাই এতিয়ালৈকে, পাই যাম আৰামছে। আহিওতো বাছ ষ্টেণ্ড পাই গ'লোঁ। বাছ ষ্টেণ্ডৰ পৰা আগুৱাই যাওঁ ন ইপিনে, এইটো বাছ ষ্টেণ্ড। এতিয়া অলপ টাইম বিচাৰি চাওঁ, নাপালে আৰু ক'ৰবাৰ পৰা হোষ্টেলৰ পৰা ল'ব লাগিব। কিন্তু আছে ইয়াতে ঢেৰ আছে, আগতে ঘূৰোঁতে দেখিছিলোঁ। আচলতে এনেকুৱা ফিল হৈছে, ঘৰত যেতিয়া আলহী আহে ন, ঘৰখন অলপ চাফ চিকুণ কৰা হয় বা পৰিপাতি কৰা হয় আনকালতকৈ, তো তেনেকুৱা ফিলিং আহিছে। আৰু আমাৰ ঘৰতো আলহী আহিব, তো আমি আমাৰ ঘৰখন চাফা কৰিব লাগে। ইউনিভাৰ্চিটিখনো দিয়কচোন আমাৰ ঘৰে হয়, ইমান দিন আছোঁ যেতিয়া, ডিপাৰ্টমেণ্টটো আমাৰ নিজৰে হয়। গতিকে চাফ চিকুণ কৰি ভাল দেখা কৰি ৰখাটো আমাৰে দায়িত্ব। পাইছ? অঁ, ভাল লাগিছে। এইটোতকৈ সৰুটো উঠালে বেছি দিন থাকিব। সেই সিফালে যে আছে, দুটাই উঠাই লৈ যাম। এটা চিলেক্টেড। পলাই আছে চাওকচোন কেনেকুৱাকে। 2 জেগাত ফুল চিলেক্ট কৰিলোঁ, আৰু ফুল লাগে আমাক, মোটামুটি 10ডালমান লাগে। কেইটা হ'ল ৰুক্মিণী? অঁ, এইটো ধুনীয়া লাগিছে, চা। 5টাই হৈ যাব, তাতে 2টা। একে প্লেণ্ট ৰিপিট হ'লেওতো কথা নাই ন। বঢ়িয়া, ভালে লাগিছে আচলতে, জানে বিচাৰি নতুন নতুন জেগাও এক্সপ্ল'ৰ কৰিছোঁ, প্লেণ্ট এক্সপ্ল'ৰ কৰিছোঁ। মজা আৰু তাতে যাবি কোৱা। কৈ আছে যে আমি এইকেইটা ৰুম যেতিয়া, দায়িত্বটো আমাৰে, সেইকাৰণে ভাত খাব আহিলে পানী দিব লাগিব। হয় দিয়কচোন, যেতিয়াই আমি আহোঁ তেতিয়াই পানী চানী দি কেনে চাব লাগিব আৰু এইকেইডাল আমাৰ দায়িত্বত ৰুম। অঁ, খাব যাবি? আগতে বিচাৰি লওঁ। বিচাৰটো হৈয়ে গ'ল মোটামুটি, আৰু বাকীকেইখন হোষ্টেলৰ পৰা লৈ লওঁ। বল ইউনিক কিবা পাওঁ নেকি বিচাৰি আহোঁ বাৰু। প্লান বিচাৰি পূৰা SOE পালোহি, স্কুল অফ ইঞ্জিনিয়াৰিং। এবাৰ ইঞ্জিনিয়াৰিঙত চাওঁচোন কিবা পাওঁনে নাই লাগতিয়াল। মিনহাজটো আগত যা প্লিজ, মোৰ ব্ৰেক নাই। আচলতে ব্ৰেকডাল আছিলে, এইডাল কিবা হ'ল, হেৰিত গুচি গ'লোঁ ন ছামাৰ ভেকেশ্যনত, তাৰপাছত বেয়া হৈ থাকিলে। এতিয়ালৈকে নতুনকৈ ঠিক কৰাই হোৱা নাই। প্লান বিচাৰি ভাগৰ লাগি গ'ল। এতিয়া আহিলোঁ খাবৰ কাৰণে, মেগী খাই যাওঁ ইয়াতে। কি হয়? কেচেৰিয়া তেৰা। সেই দুপৰীয়াৰ পৰা আহি ৰাতি হ'ল, এতিয়ালৈকে আমি প্লান বিচাৰি ফুৰিছোঁ। আৰু এতিয়া কেইটা বাজিলে? ৰাতি 9টামান বাজিলে চাগে। ভাত খাব যাওঁ আমি, ভাত খাব যাব লগা হৈ আছে বেলেগ এখন হোষ্টেলত। তো এতিয়া ভাত খাই আহোঁ, দেখাই আছোঁ বাৰু কোনখন হোষ্টেলত যাওঁ। এতিয়া গ'লে তাই ইফালে সময় নাই, পূৰা চাইকেল লৈ কপিলিত গৈ আছোঁ ভাত খাবৰ কাৰণে। আহি গ'লোঁ কপিলিত, আহি কিনে খানা খাব লাগি গ'লোঁ আৰু পূৰা। সেয়া বেলেগ এখন হোষ্টেলত আহিছিলোঁ আমি, কপিলি বুলি কিনে। এতিয়া যাওঁগৈ, খানা খোৱা হৈ গ'ল। গুড মৰ্ণিং। এতিয়া কেইটা বাজিলে চাগে? ৰাতিপুৱা 6টা বাজিলে। আৰু যাব ওলাইছোঁ আমি ফুলৰ পুলি আনিবৰ কাৰণে। পূৰা চাক্কু টাক্কু লৈ লৈছোঁ। সেইফালে ৰুক্মিণী মেডাম ৰেডি। এতিয়া যাওঁ ফুলৰ পুলি আনিব। লৈ লোৱা বান্ধৱী। ফাৰ্ষ্ট অভিযান চুৰু হৈ গ'ল। এখন কি আছিলে? চৰাইদেউত আহিলোঁ। ফাৰ্ষ্ট চৰাইদেউৰ পৰা আৰম্ভ কৰা যাওক, তাৰপিছত বাকীবিলাক।
এটা বইজ হোষ্টেলৰ পৰা ফুল উঠোৱা হৈ গ'ল এইডাল ফুল উঠালোঁ এতিয়া ক'ত গৈছোঁ কাঞ্চনজংঘাত গৈ আছোঁ কাঞ্চনজংঘাৰ পৰা নেক্সট ফুল উঠাম আমি এইবাৰ আকৌ আহি কালিৰ সেই হিউমেনিটিজ বিল্ডিঙৰ পাছফাল পালোঁহি আমাৰ ডিপাৰ্টমেণ্টৰ ওচৰত ইয়াতে এডাল আছিল ন এইটো আছিল এইটো পুৰা ফুল উঠাই ঘূৰি ফুৰিছোঁ এইবিলাক ফুল ল'লোঁ এয়া সাৰপ্ৰাইজ চুমি ভাগৱতীয়ে গছ উঠাই আছে চুমি এতিয়া অধৈৰ্য নহয় অধৈৰ্য মই উঠাই আছোঁ ডাইৰেক্ট উঠাই দে না পানী দে উঠাই দিম পানী দে চব পানী দে একেলগে ফাইনেলি বাস্কেট ফুল উঠিয়াই লৈ আহি আছোঁ হোষ্টেললৈকে কিন্তু দুটাৰে অৱস্থা বেয়া আমাক কচুৱে গোটেই খোজাইছে কচুৱে নে কিহে নাজানো আৰু গোটেই গা খজুৱাইছে এতিয়া আকৌ গা পা ধুই লওঁ ধুই আকৌ ব্ৰেকফাষ্ট কৰিব বেলেগ এখন হোষ্টেলত যাব লাগিব ন তো তাতে ব্ৰেকফাষ্ট কৰি ডাইৰেক্ট ডিপাৰ্টমেণ্ট ৰাতিপুৱাই উঠা এই মজা লাগি গৈছে আৰু এনেকুৱা চিল লাইফ পোৱা নাছিলোঁ ইউনিভাৰ্চিটিত উইদাউট পঢ়া প্ৰেছাৰ মানে ঘূৰি আছোঁ পুৰা আৰামছে যি ইচ্ছা কৰি আছোঁ ডিপাৰ্টমেণ্টত যাব লাগে ডিপাৰ্টমেণ্টৰ অলপ কাম কৰিব লাগে ভাল লাগি গৈছে পুৰা ইউনিভাৰ্চিটি লাইফ এতিয়াহে এনজয় কৰিছোঁ পুৰাকৈ গৈছিলোঁ ইমান জছত একদম সাংঘাতিক অৱস্থা বেয়া হৈ আহিছে গোটেই গা খজুৱাই ৰঙা ৰঙা হৈ গ'ল ক'ত ক'ত সোমোৱা নাই কিমান জংঘলত সোমাইছোঁ মানে এতিয়া ভাত খাব যাওঁ ভাত খাব যাই কেনে আমি ডিপাৰ্টমেণ্ট যাম গোটেই নেমু পানী বটল চব লৈ ৰেডি কৈ থাকোঁ আৰু এতিয়া চাওক না ইমান ধুনীয়াকৈ আনিছিলোঁ এতিয়া এইকেইডাল মৰি যোৱা টাইপ হৈ থাকিলে ইমান দুখ লাগিছে আকৌ আনিব লাগিলে যে শেষ হৈ থাকিম ইমান চিজ দুখ লাগিব এইকেইডাল মৰি গ'লে নাই নমৰে চাগে ৰুক্মিণী আমি পানী ICUত ভৰ্তি কৰাব লাগিব এতিয়া এইকেইডালক আমি কপিলি কেনেকুৱা বান্দৰে খেদিছে আমাক জানন নাই দুটা অলপৰ কাৰণে পৰা নাই এই ডিপাৰ্টমেণ্ট পালোঁ আহি এতিয়া কাম হ'ল ফুল ৰোৱা ক'ত গ'ল মোৰ কচু কেইডাল হ'ব ছাৰৰ ঘৰৰ বাহিৰত আছে নহয় লৈ আহে ৰাতিপুৱাৰ মেহনত গোটেই নাই ইউটিউবাৰৰ ফ্ৰেণ্ড হয় গোটেই লৈ কেনে যাই আছোঁ এতিয়া ডিপাৰ্টমেণ্ট সেইকেইটা তেতিয়া ৰুব লাগিব আৰু আছে কেইটামান এইফালে এটা শুকান আছে সেইটো লৈ আহিব পাৰিবি সেইটো কোণাত যে আছে সেইটো শুকান হৈ আছে আৰু সেইটো তাত দিব লাগিব এই খুৰাৰ লগত পুৰা ডিপাৰ্টমেণ্টত কামত লাগি গ'লোঁ এতিয়া ফুল আমি গুচি গ'লে আপোনাৰ মনত থাকিব ন খুৰা এইফালে চাই দিয়ক এবাৰ এইফালে চাই দিয়ক নাই ফটো উঠোৱা নাই ভিডিঅ' কৰি আছোঁ মই কাম কৰি ভাল পাওঁ মোৰ মঙলদৈ ঘৰত কৰোঁ ডিপাৰ্টমেণ্টত গৈ ফুল ৰুলোঁ কিন্তু কেইডালমান কমা যেন লাগিলে ভাবিলোঁ আৰু অলপ ডেক'ৰেশ্যনটো কৰিছোঁ যেতিয়া ভালকৈ কৰোঁ সেইকাৰণে এখন হোষ্টেলৰ পৰা চুৰি কৰিব বাকী ৰৈছিলে নীলাচলৰ পৰা উঠাওঁ এইবাৰ কিন্তু মোৰ লাগিছে মোক বিচাৰি থাকিব বাই বাই মাতা দি আহি গ'ল আহি যায় সিহঁতৰ হোষ্টেলৰ পৰা নি আছোঁ আমাৰে হোষ্টেল হৈ যাব ন চাৰিটা কাঞ্চনজংঘা আমাৰ নেইবাৰ হোষ্টেল হয় আমাৰে হোষ্টেল বুলি ভাবিব পাৰি আকৌ আমি আহিলোঁ কপিলি থাকা তুমি এনেকৈ থাকা আকৌ আহি পালোঁ কপিলি ভাত খাব আহিলোঁ ডিপাৰ্টমেণ্টত কাম কৰোঁ চাওকচোন কেনেকুৱা আধাতে ব্যাঘাত জন্মাই মোৰ ভিডিঅ'টোত ইমান ভাগৰ লাগিছে ডিপাৰ্টমেণ্টত কাম চাম কৰি এতিয়া ভাত খাব আহিছোঁ ভাত দিছে কিন্তু পেট ফুল হৈছে
বাহিৰত কিবা কিবি খাই আহিলোঁ, সেইকাৰণে অলপ টাইম ৰখি দিওঁ, ভাতটো খাই মেলি হোষ্টেল যাওঁ আৰু তাৰপিছত আকৌ ডিপাৰ্টমেণ্টত যদি লাগে এতিয়া মাতি দিম কৈছে, তো আকৌ যাব লাগিব মেবি। ৱেলকাম টু ৰাতি। আৰু চাওক আমাৰ লগত গেঙত মেম্বাৰ বাঢ়ি গ'ল। আকৌ ডিপাৰ্টমেণ্ট আহি পালোঁ। ডিপাৰ্টমেণ্ট চাওকচোন, এটা ভিডিঅ' সুখত বনাব নিদিয়ে, চব ভালকৈ বনা ভালকৈ। ফুলত পানী দিব আহিছোঁ, ৰাতিপুৱা দিয়া ফুলত। এতিয়া চাই যাওঁ ৰ'ব কেনে হৈ আছে সিহঁতকেইডাল, আমাৰ মৰমৰ পোৱালীকেইডাল। এইয়া চাওক, এইবিলাক ৰুই থৈ গৈছিলোঁ আজি। চাহ শইকীয়া কি ধুনীয়াকৈ আমি এইবিলাক ৰুই থৈ গৈছোঁ। এইবিলাক গোটেই ৰুইছোঁ আজি। আই চি ইউৰ পৰা ওলাই গ'ল ন, হস্পিটেলৰ পৰা ওলাব পৰা নাই এতিয়াও এইকেইডাল। আৰু এই চাওক পূৰা প্ৰস্তুতি চলি আছে, মেইন গেটত পূৰা কালাৰ দিব ধৰিছে। ভালে লগা আছিল কিন্তু আৰু মজা লগা কৰি দিলে এইফালে কালাৰবিলাক। আজি শইকীয়া এইফালে চোৱা, ক'ত ঘূৰিছা, কিহত আহিছোঁ, কি কৰিছোঁ এতিয়া কোৱা আমাৰ চিটুৱেশ্যনটো অলপমান। আমাৰ এখন মিটিং আছে ষ্টুডেণ্ট কাউন্সিল হলত। এতিয়া লাজৰ কথাটো হ'ল যে আমি নাজানো ষ্টুডেণ্ট কাউন্সিল হল ক'ত আছে। আচলতে পঢ়াত ইমানে ব্যস্ত আছিলোঁ ন, সেইকাৰণে এক্সপ্ল'ৰ কৰিব টাইম নাপালোঁ। এতিয়া গম নাপাওঁ মিটিংখন ক'ত আছে। 4টা বজাৰ পৰা আছিলে, ইতিমধ্যে 4:10 হ'ল। এতিয়া ৰাস্তাতে সেইকেইটাৰ লগত ৰখি আছোঁ। ক'ত বা লগৰকেইজনীক ফোন কৰি আছোঁ, গম নাপাওঁ আৰু। ইয়াতে এজন মানুহক সুধিলোঁ, তেওঁ অফিচিয়েল দায়িত্বই দি দিলে আমাক, কিবা কিবি কাগজ দি দিলে। এতিয়া এতিয়ালৈকে বিচাৰিয়ে পোৱা নাই ইফালে কাউন্সিল হল ক'ত আছে। ইফালেও পিছফালে আছে ন। সেয়ে চাওক না, ৰাতি আৰু কি কৰিম ভাবিছোঁ, এনেই চুইমিং পুলটোকে এবাৰ দৰ্শন দি যাওঁ। সাঁতুৰিব আজি অহা নাই, অৱস্থা বহুত বেয়া হৈ আছে আমাৰ। এনেই ভাত খাব আহি ভাবিলোঁ চুইমিং পুলটোত এবাৰ বহি যাওঁ এনেই। চাওক না কি ধুনীয়া লাগিছে নহয়, এদিন আহিবই লাগিল আৰু সাঁতুৰিবৰ কাৰণে। মৰম লাগি গৈছে পানীখিনি দেখি কেনে, সাঁতোৰ লাগি গৈছে। কিন্তু এতিয়া টাইম নাই বৰ বিশেষ, সেইকাৰণে যাওঁগৈ এতিয়া। ভাত পানী খাই চুইমিং পুল চাই এতিয়া আহিছোঁ ফাউণ্টেইন চাব। মানে বেলেগ জোচ আৰু এইকেইদিন। আবেলি মইতো মাউণ্টেইনত উঠি ফাউণ্টেইন চাব আহিছোঁ। পূৰা ইমান ওখ ইউনিভাৰ্চিটি চাইকেল এখন পাইছোঁ ন, সেই য়েল্লো চাইকেলৰ দিনকেইটা আকৌ ঘূৰি আহিছে এতিয়া মোৰ। বন্ধ হ'ল নেকি? বন্ধ হৈ থাকিলে আমাৰ ফাউণ্টেইনটো, বন্ধ হৈ থাকিলে। এইখিনিতে আছিলে, দুখ পালোঁ। কিন্তু ইমান ধুনীয়া লাগিছে ন এইটো ৱেডাৰত, পূৰা চাইকেল চলাই গৈ আছোঁ গোটেইকেইজনী, ঠাণ্ডা ঠাণ্ডা। সঁচাকৈ ইমান এনজয় কৰা যেন লাগিছে ন। এইকেইটা দিন ইউনিভাৰ্চিটি লাইফৰ বেষ্ট হওক। আৰু আকৃতি এইপিনে ইউনিভাৰ্চিটি লাইফৰ বোলো এইকেইটা দিন বেষ্ট আৰু আমাৰ কাৰণে, উইদাউট টেনশ্যন। কেম্পাছত ইমান ধুনীয়াকৈ ঘূৰি আছোঁ নহয়। কালিটোক এইফালে ঘূৰাম। তাই বোলে যোৱা নাই, তাইক নতুন নতুন জেগাত ঘূৰাই আছোঁ পূৰা আমি। আজি আকৌ আহিলোঁ ডিপাৰ্টমেণ্ট। মানে আজি ছানডে হয়, তথাপিও মানে নেক যিটো হয় আৰু আপোনালোকে বুজি ল'ব। মই বেছিভাগ নাক বুলি কওঁ, গতিকে নাকৰ প্ৰিপাৰেশ্যনত আমি আহিছোঁ। ছানডে মানডে একো নাই, গোটেইকেইদিন প্ৰিপাৰেশ্যনটো কৰিব লাগিব। এতিয়া বাকী আমাৰ প্লেণ্টেশ্যনৰ কামখিনি হৈ গ'ল, গছপুলি ৰোৱা হৈ গ'ল। মানে এতিয়া আছে ৱাল মেগাজিনৰ কাম কৰি আছোঁ গোটেইকেইজনীয়ে মিলি কেনে। এতিয়া কামখিনি হোৱাৰ পিছত হৈ যাব আৰু পূৰা আমাৰ ডিপাৰ্টমেণ্ট চাকাচাক হৈ যাব। তাকে একদম অৱস্থা নোহোৱা হৈছে, বৰষুণত তিতি আহিব লগা হৈছে। তাকে এতিয়া কিবা কিবি অলপ বস্তু লাগে, HOD ছাৰৰ কাৰণে ৰখি আছোঁ। ছাৰৰ পৰা বস্তুখিনি লৈ কিনে আকৌ কাম কৰিব লাগিল। কেনেকুৱা লাগিছে কাম কৰি? পূৰা ডিজাইনাৰ বনি গৈছোঁ আমি দুটা। অধৈৰ্য হৈ গৈছে মানুহ পূৰা, খঙতে থাকিব পৰা নাই। আমি দুটা ডিজাইনাৰ। এয়া আমাৰ ৰুক্মিণী চিঞৰি আছে মোৰ ওপৰত। ভইচটো কাটি দিবি দে। ভইচ কাটি দিম দে। মৰম লগা ছোৱালীজনীয়ে ধুনীয়াকৈ কাম কৰি আছে। এইটো নাকাটিবি। সেই চাওক আমাৰ ফাইনেল আউটকাম হৈ গ'ল। এখন ৰেডি এতিয়া লগাবৰ কাৰণে। আমাৰ ফাইনেল আউটকাম লগাই দিলোঁ। ৱাও, ফাউণ্টেইন ফাইনেলি চলিল। মিনাত চোৱা, মই তোমাক দেখাবলৈ অনা বস্তু। ৰাতিপুৱা কেইটাত ওলাইছিলোঁ, 9টাতে ওলোৱা। এতিয়া ৰাতি 7টা বাজিলে, এতিয়ালৈকে কাম শেষ হোৱা নাই আমাৰ।
ধেৰ কাম আছে এতিয়াও অৱস্থা গোটেইকেইজনী চাওক না আজি কপিলিত আমাৰ লাষ্ট খানা একেলগে কালিৰ পৰা আমাৰ নিজৰ নিজৰ হোষ্টেলত খানা দিব এইজনী কিয় এনেকুৱা মানে সদায় মোৰ নবনাও আজি কপিলিত আমাৰ লাষ্ট খানা কাইলৈৰ পৰা আমাৰ হোষ্টেলত খানা দিব তো আজি গোটেইকেইজনী লগ হৈছোঁ আৰু এইকেইজনীয়ে মোক ভিডিঅ' বনাব শান্তি দিয়া নাই এবাৰ কৰোঁ এটাৰ পচন্দ নহয় এবাৰ কৰোঁ এটাৰ পচন্দ নহয় চাওকচোন মই গালত দি উঠিছোঁ ফাইনেলি আজি মানে ইমান দিনৰ পৰা কৰি থকা নেক আজি আহিলে নাক বা নেক যিটো হয় আপোনালোকে জানি ল'ব হা কাৰণ মোৰ মুখত মানে বেছিভাগ নাকে আহি যায় তো আপোনালোকে ভাবি ল'ব আৰু যিটো হয় শুদ্ধটো তাৰপিছত আজি এতিয়া আছে কালচাৰেল প্ৰগ্ৰেম এটা আছে তাতে যাওঁ কিন্তু লেটে হ'লোঁ চাগে আমি আৰু মই একদম বহুত দিনৰ পৰা অলপ ভিডিঅ' জইন কৰি কেনে ভিডিঅ'টো দিয়া হ'ব তো মানে নাজানো আৰু কিমানখিনি দেখাব পাৰিছোঁ জাষ্ট বহুত কেইদিনৰ অলপ মিক্স কৰি দেখাই আছোঁ আৰু ফাইনেলি ইমান দিনৰ প্ৰিপাৰেশ্যনৰ আজি ছেকেণ্ডটো দিন আজি নাকৰ লগত ষ্টুডেণ্টৰ ইণ্টাৰেকশ্যন আছে তাতে যাব আহিলোঁ মোৰ ইফালে এই দুজনী এইফালে চব ইণ্টাৰেকশ্যনৰ কাৰণে আহি ৰখি আছে বেলেগ বাদ আমাৰ নাস্তাত চকু ফুৰাই ইফালে চব না কি মজা নাস্তা দি আছে মিটিং শেষ কৰিব লাগে আৰু খাব লাগে ইফালে চব মানুহ ভৰ্তি হৈ ৰেডি হৈ ৰখি আছে আৰু ফাইনেলি আমাৰ ইণ্টাৰেকশ্যন হৈ গ'ল মানে কিছুমান কথা বাৰ্তা পাতা হ'ল আৰু নেকৰ লগত আজিৰ পৰা শেষ হ'ল গোটেইখিনি প্ৰিপাৰেশ্যন সকলোবিলাক ভালে গৈছে এতিয়া চোৱা যাওক আমাৰ ইউনিভাৰ্চিটিয়ে কিমান কি ৰেংক পায় বা A+ পায় নে কি পায় নাজানো কিন্তু যিখিনি পাৰে গোটেইখিনিয়ে সকলোৱে বেষ্ট দিছে নিজৰটো আৰু মই ভিডিঅ'টো মানে বহুত দিনৰ পৰা অলপ প্ৰিপাৰেশ্যনৰ কৰি আছোঁ মাজে যিখিনি টাইম পাওঁ কিন্তু বেছিভাগ টাইম মই কিবাকিবি কামত ব্যস্ত আছিলোঁ আমি গোটেইবিলাক সেইকাৰণে ইমানকৈ ভিডিঅ' শ্বুট কৰিব পৰা নাই গোটেইকেইদিনৰ বা ডিটেইলছত দিব পৰা নাই তথাপিও যিখিনি পাৰোঁ মানে মই কৰিছোঁ আৰু হয়তো ভিডিঅ'টো বহুত দীঘল হৈ যাব পাৰে কিন্তু মানে মোৰ কি হয় ইউনিভাৰ্চিটি লাইফৰ গোটেইখিনি মই কেপচাৰ কৰি ৰাখিব বিচাৰোঁ এই ভিডিঅ'টোৰ যোগেদি মানে মেমৰিজ হৈ ৰ'ব ন আমাৰ পিছত চাই কেনে বহুত ভাল লাগিব তো দীঘলীয়া হ'লেও মানে দি দিছোঁ আৰু গোটেইখিনি তো আশা কৰোঁ আপোনালোকে ভাল পাব আৰু সেয়াই আৰু বাকী গোটেই কি ক'ব ইউনিভাৰ্চিটি লাইফৰ এয়াই মজা পিছত চাই হয়তো এইখিনিয়ে ভাল লাগিব পিছত এইখিনি লাইফকে মিছ কৰিম তেন্তে ভিডিঅ'টো আজিলৈকে ইমানতে সামৰিছোঁ বাই